আমাৰ আজি বৰ্মন ব্লগ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আজি আমাৰ গপুকা মহোৎসৱৰ মঞ্চ উদ্বোধন হোৱাৰ পিছত আমাৰ এইবিলাক আমাৰ ল'ৰাবিলাকে দেখিছে কেনেধৰণৰ উৎসাহ উদ্দীপনাৰে তেওঁলোকৰ কামবোৰ কৰি গৈছে। মোৰ লগত আছে আমাৰ এই গাঁৱৰ এজন যুৱক আপুনি কিবা ক'ব নেকি? আমাৰ হিমাংশু আছে লগতে ইও এজন বঢ়িয়া ভাল লগা আৰু আমাৰ মেইন বৰ্মনক দেখুৱাব আৰু ইয়াত কুইজ প্ৰতিযোগিতা চলি আছে। এইটো ৰাউণ্ড হ'ব কলা সংস্কৃতিৰ ওপৰত। গ্ৰুপ কে লৈ মই পোনপটীয়া প্ৰশ্ন। আৰু ইয়াত চিত্ৰাংকন প্ৰতিযোগিতা চলি আছে। আৰু ইয়াত হাঁহৰ খেল আহিছে। আৰু গাইজ দিক্ষুদাক লগ পাই গ'লো ফাইনেলি। সত্যদেৱ কৃষ্টি সংঘ বিয়াগুচি সত্ৰৰ দ্বাৰা অনুষ্ঠান পৰিৱেশন কৰা হৈছে। আৰু এয়া দিক্ষুদাৰ গীত পৰিৱেশন। তো গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব।